আসসালামু আলাইকুম। ভিক্টর খানে গেল। এই ভিক্টর দাস যদি আজ ভিক্টর খান হবলগীয়া হয়েছে কিয়? কারণ এই বিজেপি সরকারে বাধ্য করেছে। তাকে এবার কল আই রিপিট আসসালামু আলাইকুম। এই ভিক্টর দাস যদি আজ ভিক্টর খান হবলগীয়া হয়েছে কার কারণে? এই বিজেপি সরকার যিখন বিজেপি সরকারে কি কয় হিন্দুত্ববাদ। এই বিজেপি সরকার যিখনে কি বলি কয় বলে গেরুয়া রং। কিন্তু এই বিজেপি সরকারে কি করে আমাক নোয়া কৰি পেলালে। মই টুপি পিন্ধা আপোনালোকে দেখিছে। তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে। মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰো। क्योंकि सरकार जिसका भी नहीं होगा ভিক্টর দাস ফ্লেক্স দেগা। দ্বিতীয় প্রশ্ন, যোৱাকালি ৰাতিৰ কাহানী সকলোৱে দেখিছে। শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে। মোৰ মাক কি কৰিছে? মাক এটেক কৰিব চেষ্টা কৰিছে। কিন্তু কি 100ত ডায়াল কৰাৰ পিছত 100ত মোক কি কৰিছে? ব্লক কৰিছে। গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে। 100ত ব্লক কৰি দিছে। 100 ইমার্জেন্সি নাম্বার। ঠিক আছে। তৃতীয় প্রশ্ন, ভিক্টর দাসে আগন্তুক কি কৰিব? ভিক্টর দাসে ভিক্টর খানাক এটাই মেছেজ দিব যে কি ঘৰত থাক আৰু ঘৰত থাকি দুনিয়া কেনেকে হিলাব পাৰিব মই শিকাম। জয় অসম। হিন্দু মুসলিম বুলি কথা নাই, জয় অসম সদায় কম। और विक्टर सेना जिंदाबाद था, विक्टर सेना जिंदाबाद है और विक्टर सेना जिंदाबाद रहेगा। घरत थाक भालके थाक, बाकी मैं शिकाम। गोटे सिस्टेम मोर हम, हस्पिटालो मोर हम, श्मशानो मोर हम, जेलो मोर हम, सब हम। टेंशन नलबी, भालके पढ़। मैं पढ़ाब पारा ना, मोर भूल होइसे, मुक पढ़ाब दिया ना। ठीक है। हाथ जोर कर मोर ভিক্টর খানাক मैं सरी कब विचारो जिखिनिये मोर 250 टकात कोर्स लैस मैं पढ़ाब पारा ना। क्यों जानाने? पढ़ाब दिया ना। मैं बर आशा कर पढ़ाम जेलर भर पर। ठीक है। सबरे कथा शुनो आजिकाली। बाकी गोटे ভিক্টর খানাক भरित धरी मैं प्रणाम करिছো। এই সিংহাসন তহঁতৰ হ'ব। ঠিক আছে। জয় অসম। হিন্দু মুসলিম বুলি কথা নাই। জয় অসম। আকৌ এবাৰ কওঁ, হিন্দু মুসলিম শিখ আছে। আই ৰিপিট, জয় অসম।